নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেভ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ ইংলিছ ছাবজেক্টৰ মাই লেণ্ড এই কবিতাটিৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি এক্টিভিটিছৰ কুৱেশ্যন আনচাৰসমূহ। ফাৰ্ষ্ট কুৱেশ্যনটো দিছে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আমি কবিতাটো পঢ়ি কিমানখিনি বুজি পালো চাওঁ আহা। এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলৰ কুৱেশ্যনবিলাকৰ আমি এনচাৰ দিব লাগে। নাম্বাৰ এটোত দিছে একৰ্ডিং টু দ্য পইট হু আৰ দ্য ব্ৰেভেষ্ট মেন। কবিৰ মতে সাহসী মানুহ কোন হয় বুলি কৈছে। এতিয়া তোমালোকে এনচাৰত লিখিবা দ্য ব্ৰেভেষ্ট মেন আৰ দ্য মেন অফ দ্য পইটছ নেটিভ লেণ্ড। কবিয়ে তেখেতৰ নিজৰ জন্মভূমিৰ পুৰুষসকলক আটাইতকৈ সাহসী বুলি কৈছে। এটা নাম্বাৰ বিটো চোৱা when will the poet consider his lot divine? কবিয়ে কেতিয়া নিজৰ ভাগ্যক ঐশ্বৰিক বুলি গণ্য কৰিব। এটা তোমালোকে এনচাৰত লিখিবা the poet will consider his lot divine if he dies freely to save his native land. কবিয়ে জন্মভূমি বচাবলৈ নিজৰ জন্মভূমিখন বচাবলৈ যেতিয়া মৃত্যুবৰণ কৰিব পাৰে তেতিয়াই কবিয়ে নিজৰ ভাগ্যক ঐশ্বৰিক বুলি গণ্য কৰিব। অৰ্থাৎ কবিয়ে নিজৰ জন্মভূমিখনৰ কাৰণে মৃত্যুবৰণো কৰিব পাৰে। The number চিটো চোৱা how do you know that the poet loves his country? তোমালোকে কবিয়ে যে দেশখনক ভাল পায়, নিজৰ দেশখনক ভাল পায়, কেনেকৈ ভাল পায় এই কথাষাৰ আমি কেনেকৈ গম পাম? তেতিয়া এনচাৰত লিখিবা যে The poet loves his country because he praises it as rich, rare, fresh and fair and he is willing to die to save it. কবিয়ে নিজৰ দেশখনক চহকী কৰিব বিচাৰে, বিৰল কৰিব বিচাৰে আৰু তেনেকৈ প্ৰশংসা কৰাৰ বাবে তেখেতে ভাল পায় আৰু নিজৰ দেশখনক বচাবলৈ তেখেতে মৃত্যুবৰণো কৰিব পাৰে। এই কথাখিনিক বাবে আমি কবিয়ে যে নিজৰ দেশখনক ভাল পায় সেই কথাখিনি আমি গম পাব পাৰোঁ। এতিয়া নাম্বাৰ ডিটো চোৱা হোৱাট ইজ দ্য পয়েম এবাউট। কবিতাটোত কিহৰ বিষয়ে কোৱা হৈছে? এনচাৰ লিখিবা দ্য পয়েম ইজ এবাউট দ্য পয়েটছ ডিপ লাভ এণ্ড প্ৰাইড ফৰ হিজ নেটিভ লেণ্ড ডিছক্ৰাইবিং ইটছ বিউটি এণ্ড ব্ৰেভাৰী অফ ইটছ পিপল। কবিতাটোত কবিৰ জন্মভূমিৰ প্ৰতি থকা গভীৰ প্ৰেম আৰু গৌৰৱৰ বিষয়ে আৰু ইয়াৰ সৌন্দৰ্য আৰু ইয়াৰ জনসাধাৰণৰ বীৰত্বৰ কথা বৰ্ণনা কৰা হৈছে। এতিয়া চাওঁ আহা আমি 2 নম্বৰ কুৱেশ্যনটো। ইয়াতে দিছে ৰাইট টি ফৰ দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড এফ ফৰ দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট ইন দ্য বক্স নিয়াৰ ইজ চেণ্টেন্স। তলৰ যিবিলাক বাক্য দিয়া আছে সেই বাক্যকেইটা যোনটো শুদ্ধ হয়, কাৰেক্ট ষ্টেটমেণ্ট হয়, সেইটোত আমি টি দিব লাগে আৰু ভুলটোত দিব লাগে এফ, যিহেতু টি হৈছে ট্ৰু আৰু এফটো হৈছে ফলছ। নাম্বাৰ এটো চোৱা দ্য পয়েটছ নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ। ইয়াত কৈছে যে কবিৰ জন্মভূমিখন খুব ধনী আছিলে, বিৰল আছিলে। এইটো শুদ্ধ, গতিকে আমি ইয়াতে ট্ৰু লিখিম। নাম্বাৰ বিটো চোৱা দ্য ওমেন অফ দ্য পয়েটছ নেটিভ লেণ্ড আৰ কাৰেজিয়াছ। কবিৰ জন্মভূমিৰ যিসকল মহিলা তেওঁলোক খুব কি আছিলে, সাহসী আছিল বুলি কৈছে। এইটো শুদ্ধ, গতিকে ইয়াতে এনচাৰ তোমালোকে ট্ৰু লিখিবা। নাম্বাৰ চিটো চোৱা দ্য পয়েট ইজ ইন প্ৰেইজ অফ দ্য মেন এণ্ড ওমেন অফ হিজ নেটিভ লেণ্ড। কবিয়ে কি কৰে, তেখেতৰ জন্মভূমিৰ যিসকল পুৰুষ আৰু মহিলা তেওঁলোকক খুব প্ৰশংসা কৰে বুলি কৈছে। এইটো শুদ্ধ, গতিকে এটা এনচাৰ তোমালোকে ট্ৰু লিখিবা। দ্য নাম্বাৰ ডিটো চোৱা দ্য পয়েট উইল ডাই টু ছেভ হিজ নেটিভ লেণ্ড আনউইলিংলি। ইয়াত কৈছে যে কবিয়ে তেখেতৰ দেশখনৰ বাবে, জন্মভূমিৰ বাবে অনিচ্ছাকৃতভাৱে মৃত্যুবৰণ কৰিব বিচাৰে। এইটো অশুদ্ধ, গতিকে আমি ইয়াতে ফলছ লিখিম, যিহেতু কবিয়ে ইচ্ছাকৃতভাৱে মৃত্যুবৰণ কৰিব বিচাৰে। এতিয়া নাম্বাৰ ইটো চোৱা দ্য পয়েট ডাজ নট লাভ হিজ নেটিভ লেণ্ড। কবিয়ে তেখেতৰ মাতৃভূমিখনক ভাল নাপায় বুলি কৈছে। এইটো ভুল, গতিকে আমি ইয়াতে ফলছ লিখিম। এতিয়া চাওঁ আহা আমি 3 নম্বৰ কুৱেশ্যনটো। ইয়াতে দিছে ৰিড দ্য ফলোয়িং এক্সপ্লেনেশ্যন অফ দ্য 2 ষ্টেঞ্জাছ অফ দ্য পয়েম গিভেন বিলো। তলত দুটা কবিতাটোৰ পৰা দুটা ষ্টেঞ্জাৰ এক্সপ্লেনেশ্যন দিয়া আছে, বৰ্ণনা কৰা হৈছে। সেইখিনি তোমালোকক পঢ়িব কৈছে এণ্ড
Identify and write the stanza number next to each explanation. আৰু সেই stanza কেইটা stanzaৰ পৰা লোৱা হৈছে explanation আমি কবিতাটোৰ কোনকেইটা stanzaৰ পৰা লোৱা হৈছে আমি লিখিব লাগে যিহেতু তোমালোকৰ কবিতাটোত দুটা stanza আছে 4 লাইনকে গতিকে stanza 1 আৰু stanza 2 হ'ব এতিয়া ফাৰ্স্টটো কোনটো হ'ব চাওঁ আহা এটা দিছে the poet says that the men of his native land are braver than those of other lands. The women are courageous. The poet will die willingly to save his native land and will consider his Lord divine if that happens. এই কথাখিনি আমাৰ কবিতাটো stanza 2 পৰা লোৱা হৈছে এনসাৰ তোমালোকে stanza 2 বুলি লিখি দিবা Next to Swa, the poet is all praise for his native land. He says that his native land is rich and rare, fresh and fair, dear and rare. He takes pride in the uniqueness of his native land. Eto stanza 1 পৰা লোৱা হৈছে এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ হা Write the rhyming words from the poem for the ones given below. এতিয়া তলত তিনটা ৱৰ্ড দিছে আৰু সেই ৱৰ্ড কেইটাৰ আমি rhyming word লিখিব লাগে ছন্দমিলা শব্দ লিখিব লাগে তে দিছে fair savor আৰু shine এতিয়া আমি fairৰ লগত মিলা ছন্দমিলা শব্দ লিখিব পাৰো rare fair savor লগত হ'ব পাৰে braver waver আৰু shine আছে shineৰ লগত mine divine এইকেইটা এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহা তে দিছে In group, discuss with your friends what you have understood from the poem and share with the class. ইয়াত তোমালোকক গ্ৰুপ হৈ পিনি এটা দল হৈ তোমালোকক আলোচনা কৰিব কৈছে তোমালোকৰ বন্ধুসকলৰ সৈতে যে তোমালোকে কবিতাটোত কি বুজি পালা এইখিনি তোমালোকে তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা এটা এনসাৰ লিখিব পাৰা যে we understood that the poet deeply loves his country praises its beauty, bravery of its people, and expresses his willingness to sacrifice his life for it. The poem shows strong patriotism and pride in one's homeland. অৰ্থাৎ আমি বুজিলো যে কবিয়ে নিজৰ দেশক গভীৰভাৱে ভাল পায় আৰু ইয়াৰ সৌন্দৰ্য ইয়াৰ জনসাধাৰণৰ বীৰত্বক তেওঁ প্ৰশংসা কৰে আৰু ইয়াৰ বাবে নিজৰ প্ৰাণাহুতি দিবলৈও তেখেতে নিজে ইচ্ছা প্ৰকাশ কৰে আৰু কবিতাটোত প্ৰবল দেশপ্ৰেম আৰু নিজৰ গৃহভূমিৰ প্ৰতি গৌৰৱ দেখুওৱা হৈছে এতিয়া 6 নম্বৰ কোৱেশ্চনটো চোৱা find out some examples of alliterations from the poem and write down in the space provided তলত ইয়াতে খালি ঠাই দিয়া আছে ইয়াত কৈছে যে কবিতাটোৰ পৰা কিছুমান alliterations কোৱা ধৰণৰ উদাহৰণ বিচাৰি উলিওৱা আৰু তলত খালি ঠাই দিয়াটো আমি পূৰ কৰিব লাগে এটা তোমালোকে এনসার লিখিব পাৰা rich and rare land fresh and fair land dear and rare land এতিয়া চাওঁ আহা আমি 7 নম্বৰ কোৱেশ্চনটো ইয়াতে নম্বৰ A টো দিছে the poet has used a few adjectives to describe his native land কবিয়ে কবিতাটোত তেখেতৰ জন্মভূমিৰ বিষয়ে বৰ্ণনা কৰোতে কিছুমান adjective ব্যৱহাৰ কৰিছে বিশেষণ শব্দ ব্যৱহাৰ কৰিছে write the adjectives in the space provided এতিয়া তলত দিয়া স্পেচ খালি ঠাইত সেই adjective সমূহ আমি লিখিব লাগে এটা এনসার লিখিবা rich rare fresh fair and dear এইসমূহ adjective এটা নাম্বাৰ B টো দিছে now write a few sentences using the word you have listed above to describe এতিয়া যেহেতু আমি ওপৰত adjective কিছুমান লিখিলো সেই adjective word কেইটাৰে আমি আকৌ পুনৰ বাক্য গঠন কৰিব লাগে তে লিখিব পাৰা my native land is rich in culture and traditions তাৰ পিছতে লিখিছিলো আমি rare ইয়াত লিখিবা it is a rare place filled with beautiful landscapes তাৰ পিছত লিখিছিলো fresh the air in my country is always fresh and pure fairত লিখিব পাৰা the fields look fair and green in the spring so dearত লিখিব পাৰা this dear land is close to my heart এতিয়া চাওঁ আহা আমি 8 নম্বৰ কোৱেশ্চনটো ইয়াত দিছে we can show love and respect for our country in our daily life by doing small acts like the ones mentioned below ইয়াত কৈছে যে আমি আমাৰ দৈনন্দিন জীৱনত নিজৰ দেশৰ প্ৰতি মৰম আৰু সন্মান দেখুৱাবলৈ কিছুমান
সৰু সৰু কাম কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ কিছুমান কামৰ কথা লিখিব কৈছে ইয়াতে তোমালোকে এনচাৰ লিখিবা হেল্পিং টু কিপ দ্য পাৰ্ক ৰোডছ স্কুলছ অফিচেছ এটচেট্ৰা ক্লিন আমি আমাৰ উদ্যান পথ ৰাস্তা বিদ্যালয় কাৰ্যালয় আদি পৰিষ্কাৰ কৰি ৰখাত সহায় কৰিব পাৰোঁ নম্বৰ বিত লিখিবা কনজাৰ্ভিং ইলেক্ট্ৰিচিটি বাই টাৰ্নিং অফ লাইটছ এণ্ড ফেনছ হুৱেন নট ইন ইউজ আমি লাইট আৰু ফেন ব্যৱহাৰ নকৰাৰ সময়ত আমি অফ কৰি থ'ব লাগে তেতিয়াহে আমি বিদ্যুৎ সংৰক্ষণ কৰিব পাৰিম আকৌ কৈছে যে নাও এড এ ফিউ চাচ এক্স টু দ্য লিষ্ট এণ্ড ৰাইট ডাউন ইন দ্য স্পেচ প্ৰভাইডেড আৰু কেইটামান কাৰ্যৰ বিষয়ে লিখিব কৈছে ইয়াৰ তলত স্পেচ দিয়া আছে খালী ঠাই দিয়া আছে তাতে আমি কিছুমান লিখিব পাৰোঁ প্লেণ্টিং ট্ৰিজ টু কিপ দ্য এনভাইৰনমেণ্ট গ্ৰীণ আমি যদি গছ ৰোপণ কৰোঁ গছ ৰোপণ কৰিলে পৰিৱেশ সেউজীয়া হৈ থাকিব এভইডিং লিটাৰিং ইন পাব্লিক প্লেচেছ ৰাজহুৱা স্থানত আৱৰ্জনা পেলোৱাৰ পৰা আমি বিৰত থাকিব লাগিব ৰেচপেক্টিং নেশ্যনেল চিম্বলছ লাইক দ্য ফ্লেগ এণ্ড এন্থেম পতাকা আৰু গীতৰ দৰে জাতীয় প্ৰতীকক আমি সন্মান কৰিব লাগিব তেতিয়াহে আমাৰ দেশখনক সন্মান কৰা বুজাব এতিয়া 9 নম্বৰ কুৱেশ্যনটো চাওঁ আহা লিচেন টু দ্য টেক্সট ৰিড আউট টু ইউ বাই ইউৰ টিচাৰ তোমালোকৰ শিক্ষকে তোমালোকক পঢ়া পাঠটো শুনিব কৈছে এজ ইউ লিচেন ৰাইট ডাউন দ্য এনচাৰ্ছ ইন দ্য গিভেন স্পেচেছ বিচাইড দ্য কুৱেশ্যনছ আৰু তোমালোকে শুনি থাকোঁতে প্ৰশ্নবোৰৰ কাষত দিয়া ঠাইবোৰত উত্তৰবোৰ লিখি থ'ব কৈছে এতিয়া এ নম্বৰ কুৱেশ্যনটোত দিছে হুৱেৰাছ ভোগেশ্বৰী ফুকনানী বৰ্ণ ভোগেশ্বৰী ফুকননীৰ জন্ম ক'ত হৈছিলে এটা এনচাৰ লিখিবা চি ৱাজ বৰ্ণ ইন এ নবেল আহোম ফেমিলি অফ নগাঁও তেখেতৰ ক'ত জন্ম হৈছিলে নগাঁৱত জন্ম হৈছিলে এটা আহোম পৰিয়ালত নম্বৰ বিটো চোৱা when did the quit india movement start quit india movement start কেতিয়া হৈছিলে 1942 নম্বৰ চি টো হৈছে when did ভোগেশ্বৰী ফুকননী die ভোগেশ্বৰী ফুকননীৰ মৃত্যু কেতিয়া হৈছিলে she died on September 20 1942 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে ভোগেশ্বৰী ফুকননী মৃত্যুবৰণ কৰে এতিয়া আমি 10 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ আহা ইয়াত কৈছে গেছ হোৱাট আই এম তোমালোকে গেছ কৰা যে মই কোন হয় বুলি কৈছে এটা কৈছে যে আই এম দ্য চিম্বল অফ মাইট এণ্ড লাইট অফ ইউনিটি এণ্ড ফ্ৰীডম ডেট ফ্লাইজ হাই দ্য হুইল ইন মাই হাৰ্ট ৰিপ্ৰেজেণ্ট প্ৰগ্ৰেছ কাউৰেজ পিচ এণ্ড প্ৰস্পাৰিটি ইন 3 কালাৰ্ছ নাও ৰাইট হোৱাট আই এম ইন দ্য স্পেচ গিভেন বিল' ওপৰৰ যিকেইটা লাইন সেইকেইটা পঢ়ি আমি গম পাব লাগিব যে কোন হয় ইয়াত সুধিছে যে মই কোন হয় এনচাৰ লিখিবা আই এম দ্য ইণ্ডিয়ান নেশ্যনেল ফ্লেগ এতিয়া ইয়াতে দিছে ড্ৰ এণ্ড কালাৰ মি আঁকিব কৈছে আৰু ৰং কৰিব কৈছে ইয়াতে জাতীয় পতাকাখন দিয়া আছে তোমালোকে আঁকিবা আৰু ৰং কৰিবা এতিয়া 11 নম্বৰ কুৱেশ্যনটোলৈ চাওঁ আহা We take pride in our national flag, historical monuments, etc. Write the names of a few historical monuments of Assam in the space given below. ইয়াত কৈছে যে আমি আমাৰ জাতীয় পতাকা আৰু হিষ্টৰিকেল মনুমেণ্টছ অৰ্থাৎ আমাৰ ঐতিহাসিক কীৰ্তিচিহ্নবিলাকৰ বাবে আমি গৌৰৱ কৰোঁ ৰাইট দ্য নেমছ অফ এ ফিউ হিষ্টৰিকেল মনুমেণ্টছ অফ আছাম ইন দ্য স্পেচ গিভেন বিল' ঠিক তেনেকৈ আমি অসমৰ কিছুমান কীৰ্তিচিহ্নৰ বিষয়ে তলত লিখিব লাগে এটা এনচাৰ তোমালোকে লিখিব পাৰা কামাখ্যা টেম্পল এইটো ক'ত অৱস্থিত গুৱাহাটীত শিৱসাগৰ শিৱদৌল এইটো শিৱসাগৰতে ৰংঘৰ শিৱসাগৰ তলাতল ঘৰ শিৱসাগৰ কাৰেংঘৰ শিৱসাগৰ আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক এইকেইটা তোমালোকে লিখিব পাৰা এটা দিছে নাও ৰিড দ্য ফলোয়িং লেটাৰ এতিয়া তলত এখন লেটাৰ আছে এখন চিঠি আছে সেই চিঠিখন তোমালোকে পঢ়িবলৈ কৈছে তোমালোকক পঢ়িব কৈছে ইয়াতে দিছে ডিয়াৰ জেনিছা প্লেছ ডেট হাউ আৰ ইউ আই এম ফাইন হিয়াৰ আই হোপ ইউ অল আৰ ডুইং ৱেল I am very happy to receive your letter today. I was thinking of writing to you about my recent visit to a place of importance. I went to visit Charaideo Moidam with my parents. It has been included in the UNESCO World Heritage Site. It is the matter of pride for all of us. Visit Charaideo Moidam
I am winding up for today. Wish you good health. Your loving friend, Pihu. এই লেটাৰখনত পিহুৱে জেনিছালৈ বুলি লিখিছে এতিয়া তলতে লিখিছে যে নাও ফাইণ্ড আউট হু দ্য ৰাইটাৰ অফ দ্য লেটাৰ ইজ এণ্ড হোৱাট দ্য মেটাৰ অফ প্ৰাইড ইজ ডেট দ্য ৰাইটাৰ ইজ টকিং এবাউট ৰাইট ইউৰ এনচাৰ ইন দ্য স্পেচ প্ৰভাইডেড বিল' তলতে খালী ঠাই দিয়া আছে তাতে আমি এনচাৰ কৰিব লাগিব ইয়াত কৈছে যে এই লেটাৰখনত ৰাইটাৰ কোন আছিলে কোনে লিখিছিলে ইয়াতে ৰাইটাৰ অফ দ্য লেটাৰ লিখব পিহুৱে লিখিছিলে আৰু কিহৰ বিষয়ে লিখিছিলে যে তাই ক'ত গৈছিলে সেই কথা লিখিছিলে যে চৰাইদেউ মৈদাম বিং ইনক্লুডেড ইন দ্য ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট তাই ক'ত গৈছিলে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট চৰাইদেউ মৈদামলৈ গৈছিলে এতিয়া 12 নম্বৰ কুৱেশ্যনটো চোৱা ৰাইট এ লেটাৰ টু ইউৰ ফ্ৰেণ্ড টেলিং হিম হাৰ এবাউট ইউৰ ভিজিট টু এ প্লেচ while writing the letter you should remember the following points ইয়াতে কৈছে তোমালোকে এখন চিঠি লিখা তোমালোকৰ বন্ধু বান্ধৱীলৈ তোমালোকে এখন ঠাইৰ বিষয়ে লিখা যিখন ঠাই নেকি তুমি গৈছা বা ফুৰিছা আৰু লিখাৰ সময়ত চিঠিখন লিখাৰ সময়ত কি কথা মনত ৰাখিব কৈছে তলৰ কিছুমান পইণ্ট দিয়া আছে আৰু সেই পইণ্টৰ মতে তোমালোকে চিঠিখন লিখিব লাগে এটা পইণ্ট কেইটা দি দিছে ৰাইট দ্য নেম অফ দ্য পাৰ্চন টু হু ইউ আৰ ৰাইটিং দ্য লেটাৰ যাৰলৈ তুমি চিঠি লিখিবা তেখেতৰ নামটো লিখিব লাগিব আৰু মেনশ্যন দ্য ডেটটো লিখিব লাগিব বিগিন দ্য লেটাৰ বাই গ্ৰিটিং দ্য পাৰ্চন আৰু চিঠিখনৰ আৰম্ভণিতে যাৰলৈ লিখা তোমালোকে যিজন বন্ধুলৈ লিখা তেওঁক সম্বৰ্ধনা জনাব লাগিব ভালকৈ সম্বোধন কৰি লিখিব লাগিব আৰু ৰাইট দ্য ইন্ট্ৰডাক্টৰী পেৰাগ্ৰাফ ফৰ এক্সাম্পল ইউ মে আস্ক হিম হাৰ এবাউট দেয়াৰ ৱেলবিং আৰু তেওঁলোকৰ ভাল বেয়া সুধি ল'ব লাগিব In the body of the letter include for information and other details you want to convey. It contains the information and other details you want to convey. In the conclusion, write a summary of the letter and a concluding statement. এইকেইটা পইণ্টৰ মতে আমি চিঠিখন লিখিলেই হ'ব ইয়াতে দিয়া আছে কেইবাটাও পইণ্ট এতিয়া তোমালোকে লিখিব পাৰা টু মাই ডিয়াৰ ফ্ৰেণ্ড ইয়াতে তোমালোকে এটা নাম দিবা তোমালোকৰ ফ্ৰেণ্ডৰ নাম তাৰপিছতে ডেট লিখিবা ইয়াতে লিখিব পাৰা যে Dear Anjali, বা dear Raman, I hope you are well. I am fine here. I recently visited Kaziranga National Park. তোমালোকে Kaziranga National Park চালো বুলি লিখিব পাৰা with my family. We saw many animals like one-horned rhino and elephants. The park was very beautiful and peaceful. The jeep safari was exciting. I enjoyed the trip a lot and hope you visit this place one day. Take care and write soon. Your friend. তোমালোকৰ নিজৰ নামটো লিখিব পাৰা এনেদৰে লিখিলে হ'ব এতিয়া 13 নম্বৰ কুৱেশ্যনটো চোৱা লেটছ ৰিড দ্য কনভাৰচেশ্যন বিটুইন জেনিছা এণ্ড হাৰ গ্ৰেণ্ডমাদাৰ ইয়াতে জেনিছা আৰু জেনিছাৰ আইতাকৰ লগত কৰা এটা কনভাৰচেশ্যন দিয়া আছে কথোপকথন সেইটো তোমালোকক পঢ়িব কৈছে ইয়াতে জেনিছাই কৈছে যে গ্ৰেণ্ডমা মাই ফ্ৰেণ্ড পিহু ৱেণ্ট টু চৰাইদেউ মৈদাম গ্ৰেণ্ডমা মোৰ বান্ধৱী পিহুৱে চৰাইদেউ মৈদামলৈ গৈছিল এটা গ্ৰেণ্ডমাই কৈছে যে ডিচি উই উইল অলছো গো টু চৰাইদেউ মৈদামচোন তাই গৈছে নেকি আমিও তালৈ গৈছিলোঁ বুলি কৈছে তেতিয়া জেনিছাই কৈছে আই ৱান্ট টু সি দ্য ৰংঘৰটো মই ৰংঘৰো চাব বিচাৰোঁ তেতিয়া গ্ৰেণ্ডমাদাৰে কৈছে ৰংঘৰ ইজ এ হিষ্টৰিকেল মনামেণ্ট ৰংঘৰটো হৈছে ঐতিহাসিক কীৰ্তিচিহ্ন তাৰপিছতে জেনিছাই কৈছে আই চ' দ্য ফটো অফ ৰংঘৰ মই ৰংঘৰৰ ফটো দেখিছোঁ গ্ৰেণ্ডমাদাৰে কৈছে ডেটছ নাইচ বঢ়িয়া ভাল হৈছে নাও লেটছ প্লে ৰোলছ টেক টাৰ্ণছ ইন পেয়াৰ্ছ টু প্লে দ্য ৰোলছ অফ পিহু এণ্ড হাৰ গ্ৰেণ্ডমাদাৰ ইয়াত কৈছে যে যিখিনি জেনিছা আৰু গ্ৰেণ্ডমাদাৰে কথা পাতি আছে সেইখিনি কথা কণ্টিনিউৱাছলি লৈ যাব কৈছে যে তাৰপিছতনো সিহঁতি কি কি কথা পাতিলে সেইখিনি মই তোমালোকক লিখি দিছোঁ পঢ়ি দিয়া নাই তোমালোকে এইখিনি পঢ়ি ল'বা বা লিখি ল'বা এতিয়া 14 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ আহা ৱৰ্ক ইন গ্ৰুপছ তোমালোকক দলীয়ভাৱে কৰিব কৈছে ডিছকাছ এণ্ড ফাইণ্ড আউট দ্য নেমছ অফ এ ফিউ হিষ্টৰিকেল মনামেণ্টছ এণ্ড এ ফিউ প্লেচেছ অফ ইম্পৰ্টেঞ্চ অফ আছাম অসমৰ যিবিলাক পুৰণি কীৰ্তিচিহ্ন ঐতিহাসিক কীৰ্তিচিহ্ন আৰু কিছুমান খুব গুৰুত্বপূৰ্ণ ঠাই
সেই বিষয়ে লিখিব কৈছে after the discussion write the names and the information that you have now about the historical monuments and the places of importance of Assam আৰু তোমালোকে আলোচনা কৰাৰ পাছত সেই হিষ্টৰিকেল মনামেণ্টছৰ বিষয়ে লিখিব লাগিব এতে কামাখ্যা টেম্পলৰ বিষয়ে লিখিব পাৰা এ ফেমাছ এনচিয়েন্ট টেম্পল ডেডিকেটেড টু গডেছ কামাখ্যা ইন গুৱাহাটী ৰংঘৰ লিখিব পাৰা ওৱান অফ দ্য ওল্ডেষ্ট স্পৰ্টছ এৰিয়াছ ইন এছিয়া লোকেটেড ইন শিৱসাগৰ তাৰপিছত লিখিব পাৰা শিৱসাগৰ শিৱদৌল এ গ্ৰুপ অফ শিৱ টেম্পলছ ইন শিৱসাগৰ বিল্ড ডিউৰিং দ্য আহোম ডাইনেষ্টি এতিয়া 15 নম্বৰ কুৱেশ্যনটো চোৱা লেটছ সে দিছ ৱৰ্ডছ এলাউড এণ্ড নটিছ দ্য প্ৰনাউন্সিয়েশ্যন অফ এছ ইন ছেফ এছ এইচ ইন ফ্ৰেছ এণ্ড চি এইচ ইন ৰিচ ইয়াতে তোমালোকক কিছুমান শব্দ দিয়া আছে আৰু সেই শব্দকেইটা তোমালোকক ডাঙৰকৈ পঢ়িব কৈছে আৰু ইয়াৰ প্ৰনাউন্সিয়েশ্যনবিলাক উচ্চাৰণটো নটিছ কৰিব কৈছে চাব কৈছে এটা চোৱা ছেফ ফ্ৰেছ ৰিচ এতিয়া এছটোৱে চ বুজাইছে ফ্ৰেছত এছ এইচে চ বুজাইছে আৰু ৰিচটোত চি এইচে চ বুজাইছে গতিকে নাও লেটছ প্ৰেক্টিচ ছেইং দ্য ফলোয়িং ৱৰ্ডছ কাৰেক্টলি এতিয়া আমি তলৰ শব্দকেইটা আমি পঢ়িব লাগে ইয়াতে আছে ছান চি চিয়'ৰ উইচ শ্বেয়াৰ চাইন টাচ চেঞ্জ ইজ এইকেইটা দিয়া আছে এটা বক্সত দিয়া আছে টাংগু টুইষ্টাৰ টাইম 7 চাই চাৰ্ক শ্বেয়াৰ চাংকি চকলেট চিপছ এইকেইটা তোমালোকৰ প্ৰনাউন্সিয়েশ্যন ভাল হ'বৰ কাৰণে শুদ্ধ হ'বৰ কাৰণে অলপ প্ৰেক্টিচ কৰিব দিছে তোমালোকে এইটো পঢ়িবা তাৰপাছতে 16 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ আহা লাৰ্ণ ফ্ৰম গ্ৰামাৰ এতিয়া আমি গ্ৰামাৰৰ ভাগখিনি চাওঁ আহা নাম্বাৰ 8 দিছে নটিছ দ্য আণ্ডাৰলাইন ৱৰ্ড ইন দ্য ফলোয়িং লাইন ফ্ৰম দ্য পয়েম আণ্ডাৰলাইন কৰা ৱৰ্ডটোলৈ চোৱা I had freely died to save her. At here, ly is added to the adjective free to make a new word freely. Ete free to logot ki jog kora hoise ly freely hoise. Etia number B to dise read the adjectives written in the box. Etia are bisheshon homo pohibo koise rare, fresh, fair, dear, divine, brave. Now add ly to each of them to make adverbs and write in the given spaces. এতিয়া আমি ly যোগ কৰি এই শব্দকেইটা বনাব লাগে adverbs. এতিয়া যদি rare লগত ly আমি যোগ কৰো কি হ'ব rarely. freshৰ লগত যদি আমি ly যোগ কৰো freshly. divineৰ লগত যদি আমি ly যোগ কৰো divinely. fairৰ লগত fairly, dearৰ লগত dearly আৰু braveৰ লগত bravely. It is C number question to this says choose one adjective and the adverb form by adding ly to it and make sentences using the adjective and the adverb. Ete yate ami eta amak eta adjective choose koribo koise aru yare বাক্য বনাব লাগে এটা adjective aru eta hoise adverb. Eta braveত লিখিব পাৰা the brave soldier protected his country. আৰু এটো যদি আমি ly যোগ কৰো তেতিয়া কি হ'ব এডভাৰ্বত bravely the soldier fought bravely in the battle গতিকে এইখিনি আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উপৰিও যদি তোমালোকে অন্য সাবজেক্টসমূহৰ কোৱেশ্চন আনসাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে তোমালোকে চাব পাৰিবা